মায়া দিকো মনৰে কইনা এই লগত দ এডাল ইয়াতেই বহি আছে এই সন্ধিয়াখন বাইক লৈ কলে যাও জহন্নামলৈ বাইক থ খোজ কাঢ়ি যা 5 পইচা ইনকাম নাই কি বাইক চলাই নচলাও তোৰ বাইক চাই এনে বাইকখন লৈ দিলে মোচন দিবলৈ আহিছ বাপেৰৰ ফি হোটেলখন থকালৈকে হাতিয়াই খাই থাক গৰম ভাত মৰিলে গম পাবি হেৰি এই সন্ধিয়াখন কিয় ইমান হুলস্থুল কৰিছে বাৰু দেখিছানে বাৰু আজিও সন্ধিয়া ওলাই গ'ল কি হেৰি কাম এটা কৰিলে কেনেকুৱা হয় কি কাম হেৰি তাক বিয়াখনকে পাতি দিওঁ কিবা গতি লাগেই বা নিজে চলিবলৈ উপায় নাই বিয়া পাতি কি কৰিব দায়িত্ব বাঢ়িলে কাম বনত লাগেই বা যি নাকামা নাৰায়ক সি কেতিয়াও ভাল নহয় আৰু এঙাৰ কোলাই সি গাখীৰে ধুলেও কেতিয়াও বগা নহয় এই লোকৰ ল'ৰাই বান্ধিলে ঘৰলৈ টকা পঠিয়াই আৰু আমাৰ দুটা ওপৰত ৰজা আহক আজি খুৱাম ভাত ভালকে ঘৰবিলাকত থাকিব মন নোযোৱা হৈছে ঐ দোকানী এই চিগাৰেটটো দে লাইটাৰটো দে পইচাটো লিখি থবি হা কিমান আৰু বাকী কৈ থাক লিখিবলৈ জেগাই নাই আৰু তোৰ ঘৰতো কামোৰৰ চোতত থাকিব নোৱাৰি আকৌ তই এতিয়া কামুৰিছ হেৰৌ কাম এটা লৈ ল'বলৈ দে ফাৰ্ষ্ট দৰমহা পালে তোকেই দিম লিখি তই এতিয়া কেলা মোৰেই বাকী খাই মোকেই কথা শুনাই যায় ঐ মোলৈ তোলা আৰু তোক যে এই কাম এটা যে বিচাৰিবলৈ কৈছিলো কিবা সন্ধান পালিনে নাই পোৱাও আজিকালি কাম এটা সন্ধান কৰাটো বৰ কঠিন হেৰৌ ঘৰখনলৈ যাবলৈ মন নাযায় কিমান আৰু কথা শুনিবি কচোন আকৌ নগলেওতো উপায় নাই দে এটান মাৰি লওঁ দে হেৰৌ মোৰো একে অৱস্থাহে কিমান জেগাত খবৰ কৰিলো খবৰ দিম বুলি কয় পাছত আকৌ খবৰেই নাহে কেতিয়াবা বুজিছ মৰি থাকিবলৈ মন যায় ঘৰখনত খালি কেতেৰা জেঙেৰা এই আমাৰ দৰে বেকাৰবোৰৰ ক'তো সন্মান নাই হয় কৰিবই দেচোন কিমান আৰু মা দেউতাৰ বুজা হৈ থাকিবি হ'ব দে মই যাওঁ ক'ৰবাত কিবা কামৰ সন্ধান পাওঁৱেই বা এইখন লওঁ অকণমান আছে ঐ যা কামৰ সন্ধান পালে মোকো খবৰ দিবি হ'ব দে দেখিছা ল'ৰাটো এতিয়ালৈকে দেখা দেখি নাই সদায় একেই সদায় তাৰ ঢাকুনৰ ভাতহে খাবলৈ লাগে বাহিৰত কোনেও নোখোৱালে আহিলি নে আকৌ বুঢ়ীমাৰ ওচৰলৈ হে তেৰি ভোক লাগিছে অ ভাত দেচোন তোৰ খোৱাৰ মতে বাঢ়ি থোৱা আছে যা খাগে খা এতিয়া ৰক্ষা খোৱা দি মই দিনে ৰাতি আলপৈচান ধৰি থাকিব তহঁতৰ চাকৰহে ভাতকেইটা কাৰণে কিমান কথা শুনাও শইকীয়াৰ পিতেকে বাহিৰত থাকি ঘৰলৈ মাহেকত 50,000কৈ টকা পঠিয়ায় আকৌ বৰুৱাৰ পিতেকে ব্যৱসায় কৰি কোটি কোটি টকাৰ মালিক হ'ল আৰু তই ভাতকে খাই থাক অকণো লাজ নালাগে নে এই মা বাপেৰে মূৰৰ ওপৰত কঁঠালটো ভাঙি খাবলৈ এই নাখাওঁ ভাতটা ভাতকেইটা খাবলৈও শান্তি নাই এইবোৰৰ পৰা লাগ চাহা বোলাইছ হেৰ এই আই লক্ষী অপমান কৰিছ তই ফ্ৰীতে খাবলৈ পাইছ যে তেল ফাটিছে মাও সদায় ভাত খোৱা সময়ত কিয় কথা শুনাই থাক মইতো চেষ্টা কৰিয়ে আছো মা তহঁতে ভাব নেকি মই বেকাৰ হৈ থাকি সুখত আছো বুলি মোৰ জানো সপোন নাই মা মোৰ মন নাযায় নেকি সেই সপোনবোৰ বাস্তৱ কৰিবলৈ নিজৰ ল'ৰাটো আনৰ লগত তুলনা নকৰিবি অ' মা মই জানো অ' মা সেই শইকীয়া আৰু বৰুৱাৰ ল'ৰাই সৎ পথেৰে টকা ঘটা নাই এই শইকীয়া ল'ৰাই নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত আৰু বৰুৱাৰ পিতে মস্ত ড্ৰাগছ বেপাৰী মই মানুহক অন্যায় কৰি টকা ঘটিব নোৱাৰো মা তোৰ জানো মনত নাই মা আমাৰ গাঁৱৰ মলিন বৰ্তা ঢুকাওঁতে গাঁৱৰ মানুহেইটো কাম কাজখিনি কৰিলে পিতেক বোৱাৰীহঁতো বহুত পিছত পাইছেহি মই টকা ঘটিব নোৱাৰিলেও সদায় তহঁতৰ লগতেই আছো মইতো ৰাতি 12 বজালৈকে কোনো ছোৱালীৰ লগত প্ৰেমৰ আড্ডা মৰা নাই হয় মোৰ বেয়া দিন চলি আছে এদিন ভাল দিন আহিবই মই জানো দেউতাৰ বয়স হৈ আহিছে মোৰ জানো মন নাযায় দেউতাক সহায় কৰিবলৈ কিন্তু মই যে নিৰুপায়ো মা লোকৰ লগত তুলনা কৰি মোক এনেকুৱা কথা নকবিও মা তোৰ ল'ৰা যে নাকামা নালায়ক নহয় সেইটো প্ৰমাণ কৰি দেখুৱাম মাত্ৰ 2 দিনমান সময় দে মোক হ'ব পিতাই তই আমাক বেয়া নাপাবি এতিয়াহে বুজি পাইছো